হাই ফ্ৰেণ্ডছ, আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ', খুব গুৰুত্বপূৰ্ণ ভিডিঅ'। অসমত খুব বানপানী, বাৰু আপাৰ আছামৰ ফালে খুবেই বেছি বানপানী। ফেচবুক, ইউটিউবত মই দেখি আছোঁ আৰু বহুতে সহায়ো কৰিছে। আৰু মোৰ সাধ্য অনুযায়ী মই যি পাৰোঁ অনলাইনত মই দিছোঁ এটা অনুষ্ঠানক। গতিকে মই কি দিছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু এজন মই অসমীয়া হিচাপে যি পাৰোঁ 10 টকাই হওক 5 টকাই হওক মই দিব চেষ্টা কৰিছোঁ। তেখেতসকলে একগোট কৰি হয়তো অনুদানটো দিব, মই সেইটোৱে আশা কৰিছোঁ। কিন্তু কথাটো হ'ল, আমি যিবিলাকৰ গান শুনিয়ে হওক, ভিডিঅ' চাই হওক, যিবিলাকক আমি ডাঙৰ ডাঙৰ মানুহ বনাইছোঁ, সেইসকলৰ কিছুমান ব্যক্তি ক'ত আজি? বহুকেইজন গায়ক দেখিছোঁ বানপানীৰ বিষয়ে একো মাতা নাই, একো সাহায্য নাই, একোৱে নাই। তেখেতসকলে সেইবিলাক ঠাইত কিন্তু অনুষ্ঠান মই দেখিছোঁ, সেই অনুষ্ঠান কৰি বহুত লাখ লাখ টকা লৈ আনিছে। কিন্তু এই বানপানীৰ সময়ত সেই ঠাইত অনুষ্ঠান কৰি আহিল, কিন্তু আজি তাতে গৈ এবাৰ খবৰ লোৱা নাই। কিবা দিছে দিয়া নাই সেইটো বেলেগ কথা, খবৰ এটা ল'ব লাগে। সেইকাৰণে মই আপোনালোকক অনুৰোধ এটাই কৰিছোঁ, কাৰণ কিয় যিসকলে বানপানীত এতিয়া বিপদত আছে সেইসকলে নিশ্চয় বুজিছে কষ্ট কি। মই বাৰু বানপানীৰ ঠাইত নাই, বাৰু মই ঠিক ঠাক ঠাইত আছোঁ, তামোলপুৰত বানপানী নহয়, গতিকে লাকি। কিন্তু মই লাকি হ'লে নহ'ব, মই যিহেতু অসমৰ বাসিন্দা, অসমত আছোঁ, অসমৰ সকলোৱে ভালকৈ থাকিব লাগে, সেইটোৱে কামনা। আৰু মোতকৈ কষ্ট সিহঁতি বুজি পাব যিসকল বানপানীত এতিয়া বানপানীত পীড়িত হৈ আছে, বানপানীত কষ্ট ভুগি আছে, নিজৰ ঘৰ এৰি বেলেগত তম্বু টানি থাকিব লগা হৈছে, সেইবিলাক মানুহে বুজি পাব। গতিকে যিসকল শিল্পীক লৈ আমি মাতোঁ প্ৰগ্ৰেমত, আৰু মাতি তেখেতসকলক লাখ লাখ টকা দি আমি প্ৰগ্ৰেম উপভোগ কৰোঁ, অভিনয় উপভোগ কৰোঁ, সেইসকলে যদি আজি আমাৰ কাষত নাই, গতিকে তেনেকুৱা শিল্পীক প্ৰগ্ৰেমত মাতি আমাৰো কোনো লাভ নাই। লাখ লাখ টকা দি তেখেতসকলক আমি ধনী কৰি আছোঁ। গতিকে সেইসকল শিল্পীক প্ৰগ্ৰেমত বিচৰাতকৈ নিবিচৰাই ভাল, কাৰণ বিপদৰ সময়ত যোনে থিয় দিব আমাৰ কাষত, শিল্পীয়ে কিন্তু সকলো কাৰণে মাত মাতে, যিমান পাৰে কষ্ট কৰে ৰাইজৰ কাৰণে, সেইসকলহে শিল্পী। অকল গান গালে, অভিনয় কৰিলে তেখেত শিল্পী নহয়। নিজৰ মানুহখিনিক চিনি পাব লাগিব, নিজৰ ৰাজ্যৰ মানুহখিনিক চিনি পাব লাগিব। কাৰণ আমাৰ দৰে দৰ্শকে, অসমত দৰ্শকে শিল্পী বনায়, বা যিকোনো ষ্টেটৰ, আৰু মই অসমৰ বুলি কোৱা নাই, নিজৰ নিজৰ ষ্টেটত ধৰি লওক শিল্পীবিলাক বনায়। কাৰণ কিয় চব মানুহে ছাপোৰ্ট দিয়ে, চব মানুহে গান শুনে, অভিনয় চায়, সেইকাৰণে এজন গৈ জনপ্ৰিয় শিল্পী হৈ লাখ লাখ টকা ইনকাম কৰে। যদি আমি প্ৰগ্ৰেমতেই নামাতোঁ, তেখেতৰ গান নুশুনো, তেখেতে কেনেকৈ জনপ্ৰিয় হ'ব, কেনেকৈ ষ্টেজ প্ৰগ্ৰেম কৰিব? গতিকে আমাৰ বিপদৰ সময়ত যিহেতু নাই, কাৰণ চাওক আজি জুবিন দা নাই, আপোনালোকৰ বা আমাৰ খবৰ লোৱা ব্যক্তি নাই। বানপানীৰ কাৰণে জুবিন দাই কিমান কষ্ট কৰিছে, গতিকে আপোনালোকে নিজেই মোবাইলত হওক, টিভিত হওক দেখিছে, নিউজত হওক আগতে। গতিকে আমি জুবিন দেশৰ মানুহ, জয় জুবিন দা। জুবিন দাক ফ'ল' কৰি আমি আগবাঢ়িব লাগে। গতিকে যিসকল শিল্পীয়ে সেইবিলাক বানপানী হোৱা ঠাইত প্ৰগ্ৰেম কৰি আহিছে, বা প্ৰগ্ৰেম কৰি নাহিলেও যোৱাটো দায়িত্ব, শিল্পীসকলৰ এটা দায়িত্ব। কোনোবা এটা যদি অঞ্চল বিপদত পৰে, তাত খবৰ লোৱাটো দায়িত্ব, কাৰণ তাৰ মানুহে তেখেতৰ এক্টিং চাব পাৰে, কবিতা চাব পাৰে, বা পঢ়িব পাৰে, গান শুনিব পাৰে, যিকোনো ধৰণে সেইসকল মানুহৰ কিন্তু শিল্পীসকলৰ লগত অৱদান আছে। আৰু সেইকাৰণে খবৰ লোৱাটো দায়িত্ব, কাৰণ এজন শিল্পী এনেই হ'ব নোৱাৰে। তেখেতৰ যিখিনি গুণ গৰিমা, সেইখিনি ৰাইজে আঁকোৱালি ল'ব লাগিব, আঁকোৱালি ল'লেহে এজন শিল্পী হয়। গতিকে আমি শিল্পীসকলক মৰম দি আছোঁ, বা ইউটিউবাৰসকলক মৰম দি আছোঁ। সেইসকল ইউটিউবাৰে যদি কোনো ধৰণৰ আমাৰ প্ৰতি বানপানী হোৱা ঠাইত পদক্ষেপেই নলয়, বা শিল্পীসকলে বা ইউটিউবাৰসকলে বা অভিনেতাসকলে ক'ব পাৰিব নেকি যে অমুক ঠাইত বানপানী হৈছে, তাৰে মানুহখিনি আমাক চোৱা নাই,
মোৰ গান শুনা নাই, মোৰ এক্টিং চোৱা নাই, মোৰ ভিডিঅ' চোৱা নাই, ক'ব পাৰিব নেকি? চাইছে যাব নোৱাৰে নাই, সেইটো মই নকওঁ বাৰু। অনুদান পঠাওক। আৰু অনুদান মানে কিছুমানেতো যাব পাৰে, কিছুমান শিল্পীয়ে যাব পাৰে, যাব লাগে, যোৱাটো কৰ্তব্য আচলতে। সকলোৱে যাতে সজাগ হয়, কাৰণ কিয় আমিয়ে চবকে হেল্প কৰি আছোঁ ৰাইজে, শিল্পী হওক যিয়ে নহওক, মন্ত্ৰী হ'লেও আমি ভোট দি মন্ত্ৰী বনাওঁ, MLA বনাওঁ, GM বনাওঁ। তো সেইসকল ব্যক্তিয়ে যদি নাযায়, তো সিহঁতক ভোট দিয়া বা সিহঁতৰ গান শুনা বা অভিনয় চোৱা কোনো অৰ্থ নাই। মই বানপানীত আছোঁ, মই খাব নাপাই মৰি গৈছোঁ, গতিকে মোক যদি খবৰ লোৱা মানুহ নাই, অমুকক মই ভিডিঅ' চাই তেখেতক, মোৰ পৰাতে এটকা যাব, 4 আনা যাব, 1 পইচাটো যাব না। সেনেকৈ কিমান মানুহ আছে, সেনেকৈতো পইচা পাই আছে। গতিকে আমি চোৱাতকৈ নোচোৱা ভাল, শুনাতকৈ নুশুনা ভাল গানবিলাক। তেখেতৰ এক্টিং চোৱাতকৈ নোচোৱাই ভাল, তেখেতৰ কবিতা পঢ়াতকৈ নপঢ়াই ভাল, তেখেতক ভোট দি জিকোৱাতকৈ নিজিকোৱাই ভাল। এইখিনি কথা মনত ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।